স্বাগতম জনাইছোঁ মোৰ নতুন চেনেলৰ নতুন ভিডিঅ'লৈ। মই মানে এটা মঙলদৈ ষ্টেডিয়ামত আহিছোঁ। ইয়াতে বাৰী ঘৰত ভাত চাই খাই ইয়াতে আহিছোঁ। আহি কিনে চাওঁ আৰু কাবাডী খেলি আছে। ইহঁতে শিকাই আছে মানে খেলা নহয়, শিকাই আছে এনে কাবাডী ছিনিয়ৰে শিকাই আছে। আৰু এতিয়া বহুত ধূলা উৰি আছে, ইয়াৰ পৰা বহুত ধূলা উৰি আছে। ইয়াতে খেলি আছে না, বহুত ধূলা উৰি খেলি থাকোঁতে ধূলা উৰে নেকি। আৰু ইয়াতে চাওক সৰু সৰু ল'ৰাবিলাক বেডমিণ্টন খেলি আছে। আৰু ইয়াতে সৰুকৈ এটা কাজিয়া লাগিছে আৰু কাজিয়া বনাই বুজি পাইছে। আৰু এতিয়া ভগাই আছে, টিমটো ভগাই আছে আৰু কাবাডী খেলিব বুলি ছিনিয়ৰে ভগাই দিছে। আৰু চুলিখিনি এনেকৈ কিয় বনাইছা? ইয়াতে যে তই যে ছিনিয়ৰ হিচাপে চুলি এনেকুৱা বনাব নালাগে। প্ৰেক্টিছ কৰাই আছে। কি প্ৰেক্টিছ কৰাই আছে সৰু সৰু ল'ৰাবিলাক? তই নিজে চুলি এনেকুৱা কাটছা আৰু কি শিকাবি ইহঁতক? তো বাৰু এইবিলাক বাদ দিয়ক। এতিয়া দোকানত যাব লাগে, কিবা আনিব লাগে। ডাইৰেক্ট দোকানত গৈ আছোঁ, কিবা আনিব লাগে। এটা দোকানৰ পৰা আনিব দিছে সুজনে। এইটো মোৰ লগ হয়, মই যে দেখালোঁ এইটো মোৰ লগ হয়। আগতে একলগতে পঢ়োঁ আৰু একলগতে পঢ়োঁ। ষ্টেডিয়ামৰ পৰা বাহিৰত আহি গ'লোঁ এনেকৈ। আৰু এইটো আমাৰ ঘৰত যোৱা ৰাস্তা পলিক্লিনিক, আৰু এইটো মঙলদৈ যোৱা ৰাস্তা বজাৰত, আৰু এইটো গাঁৱত যোৱা ৰাস্তা, আৰু এইটো হ'ল ষ্টেডিয়াম। এতিয়া দোকানত যাব লাগে। পাই গ'লোঁ দোকান। তো ই আছে এইটো দোকানৰ পৰা কিবা এটা ল'লোঁ আৰু আপোনালোকক দেখাব নোৱাৰি। এইটো লোৱা হৈ গ'ল, এতিয়া এই ভিতৰত যাই আছোঁ। এয়াই খাব সুজনে, হয় সুজনে খাব। আৰু ইয়াতে আহি কিনে চাওঁ, ইয়াতে প্ৰেক্টিছ কৰিয়ে আছে। তো প্ৰেক্টিছ কৰক আৰু আগৰ জাগত যাওঁ। আগৰ জাগত আহি পালোঁ। এতিয়া আৰু আহি চাওঁ, ইয়াত জোতা পিন্ধি আছে, জোতা চাক না আৰু মানুহ চাক না। এতিয়া প্ৰেক্টিছ কৰিব মানে ৰানিং কৰিব। এতিয়া ৰানিং কৰিব যাব। কাবাডী আৰু ছিনিয়ৰ হয়, আকৌ ৰানিঙো কৰি থাকে। ৰানিং কৰিব যাব, মই দেখাইছোঁ। তো দেখুৱাৰ আগত এইটো চাক আৰু অলপ ষ্টেডিয়াম ফুৰাম আৰু লাইট লগাই দিছিল ইয়াতে। তাতে লাইট লগাই দিছিল, লাইট লগাই দিছিল। আৰু তোৰ দুবাৰ ক'ব নালাগে, ৰাইজে বুজিয়ে পাইছে। আৰু ইয়াতে কিয়ৰ কাৰণে ঘেৰা দিছে কমেণ্ট কৰি ক'বচোন। আৰু তাতে কম্পু কেৰাটে শিকাই আছে, তাতে কম্পু কেৰাটে কৰি আছে। কি ক'ম আৰু এনেকৈ আহি পাৰোঁ ডাইৰেক্ট কোচিঙৰ পিছত। আৰু এনেকৈ পিচটো মজা লাগিছে, আৰু এনে পিচটো ধুনীয়া হয়। আমি ইয়াতে থৈয়ে গৈছে, ইয়াতে খেলিব আহি ল'ৰাবিলাক গুচি গ'ল আৰু তাতে খেলি আছে না। তো এটা মিউজিক শুনক আৰু না কি কওক। আৰু এইটো চালে না কি লাইট ওপৰত লগাই দিছে, মিউজিকত চালে যে। তো মিউজিক বাদ দিয়ক আৰু ইয়াতে শুনক না, ষ্টেডিয়াম চাবৰ কাৰণে মানুহৰ পাৰ্মিশ্যন ল'ব। তো দাদা ইয়াতে আপোনালোকে কাম কৰি কেনেকুৱা লাগছে? ভাল লাগছে না? কাম কৰি থাকে বহুত বছৰ পৰা। ষ্টেডিয়ামখন চাম আৰু অলপ চাওঁ। বা পাৰ্মিশ্যন দিছে আমাক চাবলৈ। পাৰ্মিশ্যন ল'ব লাগে নেকি? কমেণ্ট কৰি ক'বচোন। ডাইৰেক্ট ফিল্ডত আহি গ'লোঁ। আৰু ষ্টেডিয়ামত কি আছে দেখাম আৰু বাৰু। এইটো কি আপোনালোকে কমেণ্ট কৰি ক'বচোন। আমি ইয়াতে ডাইৰেক্ট পুৰণা এটা লগ পাই গ'লোঁ। তো ভাই ইয়াৰ পৰা কেইদিনমান হ'ল ৰানিং কৰি আছা? বহুত দিন হৈ কৰি আছোঁ। পুলিচত কেইবাৰ ৰিজেক্ট হৈছে? এবাৰ হৈছোঁ। এবাৰ হৈছে। ৰানিং কৰিবা না? এতিয়া ৰানিং কৰিম অলপ পিছতে। হ'ল নেকি? এবাৰ কৰিছোঁ। এবাৰ দুবাৰ ৰানিং কৰিলে নহ'ব, এনি টাইম ৰানিং কৰি যা। আশা কৰিছোঁ পা চাকৰিটো। আৰু তহঁতে থাক আৰু মই অলপ ফুৰি আহোঁ। ৰানিং কৰিব আৰু মই অলপ তাৰ পৰা অলপ ফুৰি আহোঁ বলক। এতিয়া আজান দিলে, আজানে দিছে, ভিডিঅ'টো সমাপ্ত কৰিব লাগে না। আৰু ইয়াতে পাইপটো চাক না, পাইপটো ক'ৰ পৰা কলৈ গৈছে চাক না, কলৈ গৈছে। আৰু ইয়াতে পিছত পানী দিয়ে, মানে বল খেলা ফিল্ডত পানী দিয়ে ইয়াতে। আৰু ইয়াতে এটা ল'ৰা খেলি আছে। ষ্টেডিয়ামখন বহুত পৰিষ্কাৰ হয় ভাই। পৰিষ্কাৰ না? পৰিষ্কাৰটো হ'বই, খেলা চলি থাকে সদায়, ৰানিং কৰি থাকোঁ। ৰানিং কৰে আৰু এই পুলিচত যাব, পুলিচৰ কাৰণে এপ্লাই কৰিছে। একবাৰ ৰিজেক্ট খালা আৰু এবাৰ ৰিজেক্ট খাই নেকি ভাই? এনেকা মেহনত কৰি যা, দাউৰি যা মেহনত কৰি যা, এবাৰ ফল পাবিয়ে ভাই। মিউজিক শুনক। আৰু এতিয়া লগৰ ওচৰত আহিলোঁ আৰু চাওঁ ই ক্ৰিকেটৰ কোচিং কৰে। কি হয় ইয়াৰ পৰা সুধি লওঁ। এনেকৈ সন্ধিয়া হৈ গ'ল ডাইৰেক্ট। এটা ভাইক লগ পালোঁ, বহুত বছৰ কোচিং কৰি আছে ক্ৰিকেটৰ। তো ভাই এটা ক্ৰিকেট কোচিং কৰি কেনেকুৱা লাগছে? বঢ়িয়া লাগে, বহুত ধুনীয়া হয়। তো ইহঁতৰ কোচিং কৰা শেষ আৰু ইহঁতৰ ঘৰত যাব সন্ধিয়া হৈছে আৰু আমিও যাব লাগে। ইয়াৰ পৰা শুনিলোঁ ঘৰত যাবি না? ঘৰত যাম এতিয়া ঘৰত যাই খানা খাবি আৰু ঘুমাবি? নাই, এতিয়া জিমত যাম। জিমত যাবি? জিম কৰা খাই কওকচোন, এনেকুৱা সৰু ল'ৰা জিম কৰা লাগে নেকি? কমেণ্ট কৰি ক'বচোন। তো এনেকৈ দিনত ব্লগ আৰম্ভ কৰিছিলোঁ, ৰাতি শেষ হৈছে আৰু এতিয়া ভিডিঅ'টো সমাপ্ত কৰিব লাগে। ডাইৰেক্ট তাৰ পৰা ওলাই আহিলোঁ আৰু ৰাতিয়ে হৈ গ'ল আৰু অলপ দেৰি হৈ গ'লে। ইহঁতে ওলালে না, এতিয়া একেলগতে যাব লাগিব না। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগে। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব।